জুবিন গাৰ্গ এজন অসমৰ অতিকৈ মৰমৰ অতিকৈ জনাজাত অসম সন্তান বা গোটেই ভাৰতবৰ্ষৰ সুযোগ্য এজন গায়ক বিশ্ববিখ্যাত বুলি আমি ক'ব পাৰোঁ ডক্টৰ ভূপেন হাজৰিকাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পিছত নৱপ্ৰজন্মৰ হাতথ্ৰপ জুবিন গাৰ্গৰ অকাল মৃত্যুত গোটেই অসমবাসীয়ে মৰ্মান্তিক দুখ পাইছে আমিও এই গোসাইগাঁও জিলা BPFৰ সকলো কৰ্মী লগ হৈ তেখেতৰ অকাল মৃত্যু বা তেখেতৰ জীৱনটো যাতে সদ্গতি লাভ কৰে তাৰ কাৰণে হঠাৎকৈ হ'লেও আমি আজি এই সময়ত জুবিন গাৰ্গৰ যিটো বিদেশত যিটো দুৰ্ঘটনাত মৃত্যু হ'ল তাক মৰ্মান্তিক আমি সমবেদনা তেখেতৰ ঘৈণীয়েক আৰু পৰিয়ালত আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জ্ঞাপন কৰিলোঁ আৰু তেখেতে যাতে সদ্গতি লাভ কৰে তেখেতক আমি আজি দলীয়ভাৱে কণ্ডোলেন্স কৰি তেখেতৰ জীৱনটো যাতে সদ্গতি লাভ কৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিলোঁ ভৱিষ্যত যাতে জুবিন গাৰ্গক যেনেকৈ ভূপেন হাজৰিকাৰ ভাৰত ৰত্ন উপাধি দিয়া হ'ল আমিও জুবিন গাৰ্গক পৰৱৰ্তী সময়ত যাতে ভাৰত ৰত্নৰ নিচিনা এটা সন্মানটো পায় আৰু অসম চৰকাৰেও যাতে উচ্চ প্ৰশংসাৰে তাৰ যি কিবা আছে মান মৰ্যাদাৰ যিটো কিবা আছে মৰণোত্তৰ কাৰণে তেখেতক কিবা এটা সন্মান জনাবলৈ এটা নাম দিব বুলি মই আশা ৰাখিছোঁ আমি গোসাইগাঁও জিলা BPF হৈ এইখিনিকে কৈ আজি অনুষ্ঠানটো আমি পুষ্পাঞ্জলি অনুষ্ঠান ইয়াতে আমি শেষ কৰিলোঁ আমি দলীয় কৰ্মীসকলক যেহেতু নিৰ্বাচনী সময় এই নিৰ্বাচনত সকলোৱে ব্ৰতী হৈ আছে যিখিনি আমি বৰ্তমান আমি কাৰ্যালয়ত উপস্থিত আছে সকলোখিনিকে লৈ আমি এই অনুষ্ঠানটো কৰা হ'ল